নমস্কাৰ, গীতিমণি বৰা অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আৰু আজি বহু দিনৰ মূৰত আপোনালোকৰ মাজলৈ আহিছোঁ। আছোঁ এতিয়া এয়া গোলাঘাটৰ আশ্ৰয় হোটেলত। আমি আছোঁহি, আজি যাম তিতাবৰৰ অনুষ্ঠান আছে আমাৰ। তিতাবৰত চুতীয়া সাংস্কৃতিক সমাৰোহ পাতিছে, তাত আমি টকা বিহু পৰিৱেশন কৰিবলৈ যাম আৰু আহি দেৰি হ'বৰ কাৰণে ইয়াতে ৰখি আছোঁহি। এয়া বাই বাই। এইফালে দীপাবা সাজিছে ওলাইছে। তিতাবৰ পাই গ'লোহি আৰু এতিয়া চবে আমি নিজৰ হাতযোৰ পিন্ধি লৈছোঁ আৰু এইটো প্ৰগ্ৰেমৰ পিছতে আমাৰ হ'ব দুটা প্ৰগ্ৰেম হৈ গ'ল। এয়া চব চবে ব্যস্ত চব হোৱাত। আপোনালোকৰ মাজলৈ মই আমাৰ টকা বিহুখন পৰিৱেশন কৰা কিছু দৃশ্য দেখাইছোঁ। লগতে আমাৰ বিহুখন আপোনালোকৰ মৰম চেনেহে আশীৰ্বাদে আগুৱাই লৈ যাব বুলি আশা কৰিলোঁ। অনাগত দিনত যাতে আমি আৰু আগুৱাই যাব পাৰোঁ তাৰ আশাৰে আজি এই ভিডিঅ'ৰ পৰা মই বিদায় মাগিছোঁ। বাই বাই।